ফাৰ্ষ্ট অফ অল এইটো অসমত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা অনুষ্ঠান হৈছে যিহেতু প্ৰথমবাৰৰ বাবে এনেকুৱা গৌৰৱ কঢ়িয়াই আনিছে কোনোবা এগৰাকী এথলীটে বিশ্ব দৰবাৰত নিজৰ নাম এনেদৰে জিলিকাবলৈ সক্ষম হৈছে। গতিকে এই অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা ইমান এটা বৃহৎ অনুষ্ঠান ডেফিনেটলি মই ভূমিকা হিচাপে থাকিবলৈ পাই সৌভাগ্যৱান অনুভৱ কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যিহেতু মই আচলতে আজিলৈকে নিজকে কেতিয়াও কোনো ডাঙৰ চেলিব্ৰিটিৰ ফেন বুলি কৈ পোৱা নাই। মই সেইসকল মানুহৰ ফেন হৈ ভাল পাওঁ যিসকলে হাৰ্ড ৱৰ্ক কৰে। তেওঁলোক কোনোবা এথলীট হ'ব পাৰে, ছিংগাৰ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু হিমাৰ যিখিনি কথা তাই ক'লে, ছোৱালীজনী মই আজি প্ৰথমবাৰৰ বাবে লগ পাইছোঁ, কিন্তু ইমান ডাউন টু আৰ্থ আৰু ইমান স্পষ্টবাদী স্বভাৱটো খুব বেছি ভাল পাওঁ। মই নিজেও চেষ্টা কৰোঁ যিমান পাৰোঁ সিমান স্পষ্টবাদী হ'বলৈ, কিন্তু হিমাৰ যিটো স্বভাৱ, যিটো স্পষ্টবাদিতা, যিটো সাহস, সেই সাহসটোক মই চেলিউট কৰিছোঁ আৰু আশা কৰোঁ হিমা বহুত দূৰ আগুৱাই যাওক। আৰু লগতে যিহেতু ৰাজ্য চৰকাৰে ঘোষণা কৰিছে আৰু আশ্বাস দিছে যে এনে আৰু 500খন খেলপথাৰ গাঁৱৰ অসমত ডেভেলপ কৰিব, গতিকে সেই 500খন খেলপথাৰৰ পৰা আমি আশা কৰোঁ আৰু বহু হেজাৰ বিজাৰ হিমাৰ জন্ম হওক। আৰু সিমান পজিশ্যন হয়তো হেজাৰ বিজাৰ পাবগৈ নোৱাৰিব পাৰে, কিন্তু 10গৰাকীতো সেইটো পজিশ্যন পাব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, মোৰ আটাইতকৈ ভাল লগা কথাটো হৈছে যিহেতু আমি ছোৱালী, গতিকে গাৰ্ল পাৱাৰ 6গৰাকী প্ৰতিযোগী জাকাৰ্টাত খেলিবলৈ গৈছিলে আৰু তাৰে 5গৰাকী ছোৱালী। গতিকে ছোৱালীৰ যিটো নাৰী শক্তি বুলি আমি কওঁ, সেই শক্তিটোক সেৱা বুলি ভাবি থকাৰ এতিয়া আৰু সময় নাই। গতিকে যিটো আমি কৈ থাকোঁ ল'ৰা ছোৱালী সমান সমান, নাও গাৰ্লছ কেন প্ৰুভ, দে হেভ অলৰেডি প্ৰুভড that we are not less than anyone. So salute to all the girls, salute to all the players, and I'm really feeling good. কি অনুভৱ আপোনাৰ আজি হিমাক লগ পালে? বাপৰে কি অনুভৱ, মানে বুজাব নোৱাৰা অনুভৱ। যেতিয়া হিমাই যিদিনাখন দৌৰিব, সেইদিনা গোসাঁই চাকিটো দিছোৱে, আমাৰ নামঘৰটো আছে, আমাৰ গোটেই পৰিয়ালটোৱে, আৰু দৌৰাৰ সময়ত কিবা বুকুখন ধপ 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 যে নিজৰ কোনোবা মানুহে দৌৰিছে, সেইটো মানে সকলোৰে, কেৱল চেতনা বাইদেউ বুলি নহয়, গোটেই অসমবাসী ৰাইজৰে হৈছে, ভাৰতবৰ্ষৰো চাগে তেনেকুৱা হৈছে। ইমান ভাল লাগিছে আৰু ছোৱালীজনী ইমান চিম্পল। মই এটা কথাত খুব গৰ্ব অনুভৱ কৰিছোঁ, চেতনা দাস আৰু হিমা দাস বাই ভনীজন অনুভৱ। এতিয়া এই মুহূৰ্তত মোৰ মন গৈছে, মোৰো দৌৰিব মন গৈছে, দৌৰিলেহে ভাল আছিল নে এনেকুৱা লাগিছে। হিমাৰ দৌৰত দৌৰিব মন গৈছে, খুব দৌৰিব মন হ'ল। বাকী যিবিলাক অসমবাসী যিবিলাক ল'ৰা ছোৱালী আছে, সিহঁতৰ লগত একে খোজত খোজ মিলাই মোৰ দৌৰিব মন গৈছে।